তুমি মোর কথা অতিক্রম করে ভদায় ফলরানীর কাছে উপস্থিত হওয়া আজ মোর ফেক বাধা তুমি আর ফলরানীর কাছে যাব নোৱাৰা বিরুখিনী তুমি মোর বাক্য বানানোর কি অবহেলা উচিত উত্তর দিয়া এই অপরাধের বাবে তুমি অপরাধী হয় না নহয় মই সকলো জানো ফলরানীর কারণে বলরানী খুনি কি আৰু ধ্রুব কুমার ৰজাৰ অৱহেলাৰ পত্নী হৈছে একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্রুব কুমাৰ হৈছে ৰজাৰ অনাদৰ পাত্ৰ এই কি অন্যায় নহয় ফলরানীর জীবনেই অত্যাচার নকর জগৎ ফরিয়া তেওঁলোকক ৰক্ষা কৰিব আজ মোৰ শেষ বাধা তুমি আৰু ফলরানীৰ কাষলৈ যাব নোৱাৰা বাধা মানিবই লাগিব নহলে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত থাকিবা
মৃত্যু মানে তেনে মহাপ্ৰভুকাই দিন নহ'লে তোমাৰ কৰি দিব মাধুহ বৈকুণ্ঠ স্থান পাবা আৰু এই কামত যদি তুমি লিপ্ত হোৱা তেন্তে ভুল নৰকত পৰিবা আৰু তোমাৰ নৰক যদি ক'বলৈ আমি এৰি দিব নোৱাৰো আমাৰ কথা ৰাখি এইবাৰলৈ বিদুখিনি ক্ষমা কৰা আপোনাৰ বাক্য পাই এবাৰলৈ বিদুখিনি ক্ষমা কৰিলো ভৱিষ্যতে যদি তেনে কাৰ্য কৰে হয়তো নহয় নকৰিম ক্ষমা এতিয়া মই আহিলো এইবিলাক উদ্ঘাটন কৰাৰ বাবে এতিয়া যাওঁ বিদুখিনি ভক্ত দিনদাৰৰ ওপৰত প্ৰতিশোধৰ বাবে সাজু কৰোঁ নাৰায়ণ বিদুখিনি তোমাক আজি ৰক্ষা নকৰা হ'লে নিশ্চয় তোমাক আজি হত্যা কৰিলেহেঁতেন তুমি এতিয়া কি ব্যৱস্থা ল'বা ভক্ত দিনদাৰৰ ওপৰত মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি তুমি ভক্ত দিনদাৰক ভক্ষণ কৰিব পাৰা তেতিয়া ভক্ত দিনদাৰ উন্মাদ হৈ যাব আৰু তেতিয়া খেলৰ পুতলাৰ দৰে তুমি ভক্ত দিনদাৰক নচুৱাই থাকিব পাৰিবা ঔষধ রাখে